বাইদেউ মোৰ এটা সমস্যা হৈছে। কি সমস্যা কোৱাচোন? মোৰ আজি 3 মাহৰ পৰা পিৰিয়ডছ হোৱা নাই। তোমাৰ কোনোবা ল'ৰাৰ লগত শাৰীৰিক সম্পৰ্ক আছে নেকি? নাই বাইদেউ, মোৰ কোনো ল'ৰাৰ লগত কোনো ধৰণৰ সম্পৰ্ক নাই। তুমি ষ্ট্ৰেছ লোৱা নেকি বহুত? হয় বাইদেউ, মোৰ অকণমান ষ্ট্ৰেছ হৈ আছে। দেউতাৰ বহুত অসুখ, আমাৰ ঘৰৰ অৱস্থা একেবাৰে বেয়া হৈ গৈছে। তেন্তে তোমাৰ ষ্ট্ৰেছ লোৱা কাৰণেই পিৰিয়ডছ নহয়। কিন্তু বাইদেউ, ষ্ট্ৰেছৰ লগত পিৰিয়ডছৰ কি সম্পৰ্ক? চোৱা, আমাৰ পিৰিয়ডছ হোৱাটো আমাৰ হাৰমনৰ ওপৰতহে নিৰ্ভৰ কৰে। যদি আমাৰ হাৰমন ইমবেলেঞ্চ হৈ যায় তেন্তে আমাৰ পিৰিয়ডছো বন্ধ হৈ যাব পাৰে। আৰু যেতিয়া আমি ষ্ট্ৰেছ লওঁ তেতিয়া আমাৰ হাৰমন ইমবেলেঞ্চ হৈ যায়, আৰু যিটো কাৰণে আমাৰ পিৰিয়ডছ কেতিয়াবা অহা বন্ধ হৈ যায়। তুমি বহুত বেছি ষ্ট্ৰেছ লৈ আছা, সেইকাৰণে তোমাৰ পিৰিয়ডছ অহা বন্ধ হৈ গৈছে। যদি পাৰা অকণমান ষ্ট্ৰেছ লোৱা কমোৱা। বাইদেউ, ঘৰৰ মই একমাত্ৰ ছোৱালী। ঘৰখনৰ অৱস্থা বেয়া দেখি অকণমান ষ্ট্ৰেছ হ'বই, কিন্তু তথাপিও মই চেষ্টা কৰিম ষ্ট্ৰেছ কমাব। অকল গৰ্ভৱতী হ'লেই পিৰিয়ডছ অহা বন্ধ নহয়, পিৰিয়ডছ অহা বন্ধ কেতিয়াবা ষ্ট্ৰেছৰ কাৰণেও হয়।